হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'তে মই স্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰুদ্ৰ অসমীয়া চিনেমা, তাত আছে ৰবিদা এক্টিং কৰা। মই নাচাম, এইটোতো হ'বই নোৱাৰে। বাৰু সেইবুলি আমি আহিলোঁ টংলালৈ। টংলাত আচলতে 5 বজাতে আহিছিল শ্ব', কিন্তু আপুনি টিকেট নোপোৱাৰ বাবে এয়া দেখিছেনে 8 বজাত আছে এতিয়া শ্ব'। 7:53 হ'লেই, বহুতখিনি দেৰি হ'ল, কিন্তু তাৰ আগতে এটা কাম আছে মোৰ কাৰণে। ফটোখিনি মেইন নে কি গাইজ, চিনেমা চাব আহিছোঁ যেতিয়া ফটো উঠিবই লাগিব। বাৰু এনেকৈ এখনমান ফটো উঠিলোঁ। ফটো উঠি কিনে আহিলোঁ আৰু আৰম্ভ হৈছে আৰু তাতে চিট বিচাৰি আছোঁ আৰু বহিবলৈ। তাৰপিছত এয়া বাইদেউজনীয়ে লৈ যাই আছে আমাক দেখাবলৈ, এয়া চিট বহিছোঁ। তাৰপিছত লগৰ কেইজনক আচলতে আমাৰ লগত গৈছে, সিহঁতকো চিনেমা চোৱাৰ মাজতে সুধিছিলোঁ কেনেকুৱা হৈছে বুলি। সিহঁতে ৰিভিউ দিছে, আচলতে সঁচাকৈ গাইজ একদম অনিয়াছলি ৰিভিউ দিছে, একদম মজা হৈছে। বাৰু এতিয়া আহিছোঁ চিনেমাখন কথালৈ। মোৰ মন জয় কৰা প্ৰথমখন অসমীয়া ছবি হৈছে ৰুদ্ৰ। সঁচাকৈ এখন কিছুমান থাকে ন, কাহিনীৰ ক্ষেত্ৰত শূন্য, কাহিনী থাকিলে একশ্যন নাই, একশ্যন থাকিলে কাহিনী নাই, কিন্তু এইখন বৰ পোৱা আচলতে চিনেমাই নহয়। কাৰণ একশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে একদম ছুপাৰষ্টাৰ ৰবিদাৰ চিনেমা। আমাৰ যিটো আধুনিকতাৰ জেনেৰেশ্যনৰ আচলতে এনেকুৱা এখন ছবিয়েই লাগে, কাৰণ তাত ইম'চনেলি, তাৰপিছত কমেডি, একদম ধুনীয়া এখন ড্ৰামা থকা চিনেমা, তাৰপিছত একশ্যন, সকলো ক্ষেত্ৰতে আচলতে ভাল বুলিয়ে কৈছোঁ মই। বহুত বেছি ভাল লাগিল চাই, আপোনালোকেও চাব দেই। আৰু এইখিনি পাৰ্ট হৈছে একদম বেষ্ট কমেডি পাৰ্ট, আপোনালোকে চালে বুজিব। বহুত বেছি ভাল লাগিছিল, মই বহুত হাঁহিছিলোঁ। আৰু চিনেমাখন সঁচাই ইম'চনেলো আহিছিল, মই কান্দি দিছোঁ। চালে গম পাবই আপোনালোকে, বহুত বেছি ধুনীয়া হৈছে। এইখিনি আচলতে গমে পাইছে গানটোৰ সময়ত আচলতে কপিৰাইট লাগিবৰ কাৰণে অলপ ক্লিপ দেখিছোঁ, যিহেতু এলাও নাই সেইকাৰণে। বাৰু যি কি নহওক আপোনালোকে চিনেমাখন চাব দেই। বহুত ধুনীয়া এখন চিনেমা, অসমীয়া চিনেমা হিচাপে বহুত ভাল একশ্যন আছে আচলতে, বহুতখিনি আগবঢ়াই দেখিছানে। হল একদম ফুল, আৰু চিনেমা শেষ হ'ল, এতিয়া আৰু ঘৰলৈ উভতি যাম। বাৰু আজিলৈ আহিছিল, লগ পাম অন্য এটি ভিডিঅ'ত, বাই।